গোলাঘাট জিলাৰ মেৰাপানী বৰদেৱী জাতীয় বিদ্যালয়ে শিৱসাগৰৰ বানাক্ৰান্ত শিশুসকলৰ বাবে আগবঢ়ালে সহায়ৰ হাত। বিদ্যালয়খনৰ তৰফৰ পৰা শিশু, মহিলা আৰু কিশোৰীসকলৰ বাবে বিভিন্ন সামগ্ৰী প্ৰদান কৰা হৈছে। বানাক্ৰান্তত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ অসহায় লোকসকলৰ কাষত থিয় দিছে গোলাঘাট জিলা মেৰাপানী বৰদেৱী জাতীয় বিদ্যালয়ে। বিদ্যালয়খনৰ উদ্যোগত বানাক্ৰান্ত শিশুসকলৰ বাবে 350টা চাৰ্ট, মহিলা আৰু কিশোৰীসকলৰ বাবে 100খন চাদৰ, মেখেলা, কাপোৰ আদি বান সাহায্য সামগ্ৰী সংগ্ৰহ কৰি প্ৰদান কৰা হয়। ইয়াৰ উপৰিও বৰদেৱী জাতীয় বিদ্যালয়ৰ অভিভাৱকসকলে আগবঢ়োৱা 20 কাৰ্টন বিশুদ্ধ খোৱা পানী শিৱসাগৰলৈ বান সাহায্য কঢ়িয়াই নিয়া দলটোৰ হাতত অৰ্পণ কৰা হয়। এই মানৱীয় পদক্ষেপে বানাক্ৰান্ত লোকসকলৰ দুৰ্দশাৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে সমাজৰ আন লোকসকলকো এনেধৰণে সহযোগিতাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। আমি মেৰাপানী বৰদেৱী জাতীয় বিদ্যালয়ে বৰ্তমান যি আপোনালোকে জানে বানৰ যি পৰিস্থিতি বিশেষকৈ শিৱসাগৰত হৈছে, বিভিন্নজনে আচলতে এই বিপদৰ সময়ত বিভিন্ন সহায় কৰিছে। আমিও বৰদেৱী জাতীয় বিদ্যালয়ে আমি বিশেষকৈ শিশুসকলৰ বাবে আমাৰ জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সাধ্য অনুযায়ী আচলতে আমি 350 চাৰ্ট আৰু মহিলাসকলৰ কাৰণে অলপ চাদৰ, সৰু শিশুসকলৰ কাৰণেও চোলা কাপোৰ 400 আমি চাৰ্ট পেণ্ট মিলাই আমি দিছোঁ। আচলতে অকণমান সকাহ পাব, সামান্যতম যি আমি পাৰিছোঁ সহায় কৰিছোঁ। আৰু 20 কাৰ্টন আমাৰ অভিভাৱকসকলৰ সহযোগত 20 কাৰ্টন পানী আমি যোগান ধৰিছোঁ। ইতিমধ্যে বিভিন্নজনে সহায় কৰিছে আৰু আপোনালোকে যিয়ে যেনেকৈ পায় সহায় কৰক। আমি এয়া প্ৰত্যক্ষভাৱে যাব পৰা নাই। আচলতে মেৰাপানীৰ পৰা এটা পাৰ্টি গৈছে, মেৰাপানী বজাৰ কমিটি বিভিন্ন সংগঠন গৈছে। আমি আজি মেৰাপানী পাৰ্টিকে আমি চঞ্জাই দিছোঁ। সেয়েহে আকৌ আমি পুনৰ আহ্বান জনাইছোঁ, এই বিপদৰ সময়ত সকলো সহায় কৰক, উদ্ধাৰ কৰক, যে বানাক্ৰান্তসকল কুশলে থাকে, যি বিপদ হৈছে বিপদৰ পৰা শীঘ্ৰে উদ্ধাৰ হয় তাৰে আমি কামনা কৰিছোঁ।